নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধেয়ক বাতিলৰ দাবীত যুৱ সমাদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে আছু আৰু 28টা জনগোষ্ঠীয় সংগঠনে। গুৱাহাটীৰ শ্বহীদ ন্যাসৰ পৰা উলিওৱা যুৱ সমাদল কাৰ্যসূচীত অংশগ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ। আজিৰ পৰা এমাহ দিন আছে দাবী আপত্তি দাখিল কৰিবলৈ। গতিকে আমি অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধেও আমি আন্দোলন কৰি যাব লাগিব। একে সময়তে বাংলাদেশৰ নামমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণেও কিন্তু আত্মনিয়োগ কৰি যাব লাগিব। এই দুইটা বিষয় আমি সমান্তৰালভাৱে আগুৱাই নিম আৰু সেইবাবে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ সকিয়ানি বলপূৰ্বকভাৱে খিলঞ্জীয়া মানুহৰ পৰিচয় নিষ্কেষ কৰিবলৈ ব্যৱস্থা কৰিলে কোনো সাহসীয় দলৰ প্ৰতিনিধি কোনো ৰাজনৈতিক দলে নিষ্ঠাৰ নাপাব। এই আমাৰ কঠোৰ সকিয়ানি। অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণৰ গণতান্ত্ৰিক কণ্ঠ শুনক, সাৰ পাওক, জাগি উঠক আৰু অতি সোনকালে তেওঁলোকে তেখেতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে এই বিলৰ বিৰোধিতা কৰক। অন্যথা অনাগত দিনত ভয়াৱহ পৰিস্থিতি হ'ব আৰু এই ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ। তাৰ পৰা কোনো ৰাজনৈতিক দল, সংগঠন, প্ৰতিনিধি, জনপ্ৰতিনিধি নিষ্ঠাৰ নাপাব, এই কথাটো নিশ্চিত। গুৱাহাটী লাইভ, ক' পাৱাৰ।